सरभगाव गिख्रंथाव जाब्रबथायजों सासे आइजोनि जिउ खहा। सरभगनि 27 नं हादरारि राजा लामायाव दिनै फुंबिलि समाव मोनसे जाब्रबथाय जालाङो। सरभगनि बारेगाव मनसा मन्दिरनि साखाथियाव गंसे हुन्डाइ भेनु आरो स्कुटिनि गेजेराव मोगा-मोगि सौग्रावनायाव स्कुटिजों फैनाय सासे आइजोआ जायगायावनो रुंसारि जानायजों लोगोसे गुबुन सासेया गोब्राबै जखम जायो। जाब्रबथायजों रुंसारि जानाय आइजोनि मुंखौ 25 बोसोर बैसोनि जयन्ती बर्मन होनना मिथिना मोननायजों लोगोसे जखम जानाय आइजोआ बिथांनिनो बिमा 55 बोसोर बैसोनि नलिनी बर्मन होनना मिथिहोयो। गुबुन फारसेथिं जाब्रबथाय जानाय हुन्डाइ भेनु गारिनि नम्बरा AS15R 4362 आरो स्कुटिनि नम्बरा AS15AA 0140 होनना मिथिहोयो। उनाव जखम जानाय नलिनी बर्मनखौ फाहामथायनि थाखाय देहा फाहामसालियाव दैथायहरनाय जायो। আজি ৰাতিপুৱা প্ৰায় 10:15 10:30 বজাৰ ঘটনা। এতিয়া সৰভোগ থানাৰ অন্তৰ্গত বাৰেগাঁৱৰ আমাৰ মনসা মন্দিৰ আছে যে মনসা মন্দিৰৰ সমীপতে এখন স্কুটি আৰোহী দুজনী মহিলা আছিলে আৰু বিপৰীত ফালৰ পৰা আহি থকা এখন 4চকীয়া ভেনু বাহন মুখামুখি সংঘৰ্ষ হয় আৰু মুখামুখি সংঘৰ্ষৰ ফলত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। লগতে তেখেতক আমি ইতিমধ্যে 108ৰ জৰিয়তে হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আৰু লগত থকা মহিলাগৰাকী নাম শুনিবলৈ পোৱা মতে জয়ন্তী বৰ্মন, ওচৰৰে চকাবখী গাঁৱৰ। তেওঁৰ স্থিতিতে নিহত হৈছে। ইতিমধ্যে আমাৰ সৰভোগ থানাৰ আৰক্ষী আহি তেখেতক সমজি লৈছে। শুনিবলৈ পোৱা মতে মাতৃ আৰু জীয়ৰী মানে তেওঁলোকৰ ঘৰ চকাবখীত। তেওঁৰ যিজন ঢুকাইছে যিজন নিহত হৈছে তেখেতে বিয়া হৈছিলে বোধহয় চেংমাৰী গাঁৱত এনেকৈ শুনি আছোঁ কথা কনফাৰ্ম নহয় এতিয়ালৈকে আমি। এতিয়া তেখেত এইটো সঘনাই এক্সিডেণ্ট হোৱাৰ মূল কাৰণটো হৈছে ইয়াতে আচলতে ৰং ছাইড। আমাৰ যিটো মানিকপুৰৰ ফালৰ পৰা আহি মনসা মন্দিৰটো পোৱাৰ আগতে যিটো ডাইভাৰশ্যন আছে সেই ডাইভাৰশ্যনটোৰ ফালৰ পৰা যিটো ৰং ছাইডে মানুহখিনি আহে কলগাছিৰ ফালে যোৱাৰ ফালে চকচকা বজাৰৰ ফালে যোৱাৰ ফালে আহে আৰু এই ৰং ছাইডে অহাৰ ফলতে আচলতে সঘনাই এক্সিডেণ্টবিলাক হৈ থাকে ইয়াতে। আৰু ইয়াতে বহুত ডাঙৰ টাৰ্ণিং এটা আছে। এই টাৰ্ণিংটো আৰু ৰং ছাইড মেইন কাৰণটো। ইয়াৰ বিষয়ে আমি প্ৰশাসনক ইতিমধ্যে কেইবাবাৰো জ্ঞাত কৰা হৈছিলে, কিন্তু এতিয়ালৈকে বিশেষ গুৰুত্ব আৰোপ কৰা হোৱা নাই প্ৰশাসনৰ ফালৰ পৰা। আমি দাবী জনাম প্ৰশাসনক যাতে এই ৰং ছাইডৰ মানুহ অহাটো বা বাহনবিলাক অহা যোৱা কৰাটো যাতে বন্ধ কৰে অতি শীঘ্ৰে, নহ'লে এনেকুৱা দুৰ্ঘটনা হৈ থাকিব আৰু দুৰ্ঘটনাত মানুহ নিহত হৈ থাকিব, আহত হৈ থাকিব, ঘূণীয়া হৈ থাকিব।